হেল্ল' গাইজ, আমি গৈ আছো শংকৰ সংঘৰ অধিৱেশন চাবৰ কাৰণে ৰঙিয়ালৈ আৰু আমি অহালৈ ভাগৱত যাত্ৰা আৰম্ভই হৈ গৈছে আৰু এয়া ৰেলীৰ শেষৰ ফালে হলেও দেখিলো। তো এতিয়া মিটিং য'ত হৈ আছে তালৈকে গৈ থাকো বলক। আৰু এয়া আমি ফাইনেলি আহি পালো মূল অধিৱেশনৰ ঠাইখিনি আৰু আমাৰ লগতে এয়া মামাও আহিছে, মানে হিমন্ত মামাৰ কথা কৈছো। তো বলক এতিয়া ভিতৰৰ পৰিৱেশটো চাওঁ। আৰু ভিতৰলৈ আহিয়ে আমি প্ৰথমে আহিলো নামঘৰটোলৈ। আৰু গাইজ ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইমান মানুহ হোৱা অনুষ্ঠান এটা দেখিলো। চাকচো মানুহ কিমান হৈছে। আৰু এনেদৰে সোমাই আহিলো আমি নামঘৰটোলৈ। আৰু এনেদৰে নামঘৰ চাই ওলাই আহি পিনে আমি আহিলো আমাৰ মামাক দৰ্শন কৰিবলৈ। আৰু এয়া ভিৰৰ মাজত হলেও ফাইনেলি মামাক দৰ্শন কৰিলো। আৰু মামা অহাৰ লগে লগে এয়া মঞ্চৰ ওচৰত ফিৰ চাওকচোন। আৰু এইখনেই আছিল মঞ্চখন। আৰু এইটো হৈছে সেৱা বাহিনীসকলৰ শিবিৰ। আৰু এইটোৱে হৈছে ভাত খোৱা হলটো। আৰু চাওকচোন কিমান মানুহে একেলগে লাইন পাতি আছে। আৰু এইবিলাক হৈছে সকলো জিলাৰে এটা এটা শিবিৰ। আৰু অধিৱেশনখনৰ এটা চাইডে এনেদৰে মেলা হৈছে। আৰু এনেদৰে সকলো চাই মেলি আমি ঘৰলৈ আহিবৰ সময়ত এয়া ভাগৱত যাত্ৰাও ঘূৰি আহিল। তো আমিও চাই মেলি আহিলো ঘৰলৈ। তো আজিলৈ বাই গাইজ, লাইফ ইজ এনজয়।